মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে সাৰংগবাণী আঞ্চলিকত ইয়াত দেখিছে এতিয়া পতাকা উত্তোলন হৈ গৈছে ইতিমধ্যে বিশেষ কাৰণ আমি প্ৰসাদ বিলাই থকাৰ কাৰণে পতাকা উত্তোলনটো ভিডিঅ'টো বনাব নোৱাৰিলোঁ এতিয়া চাওক ইয়া আমাৰ আইসকল প্ৰাথমিকৰ আৰু গৰমটো ইমান পৰিছে দেখিছে বিচনী লৈ আছে আৰু মূল মণ্ডপটো অকণমান দেখুৱাই দিয়া আছে আৰু ভাগৱত শোভাযাত্ৰাৰ কাৰণে আমাৰ আৰু আইসকলে দেখিছে ইয়াত পতাকা উত্তোলনৰ পাছত জয় জয় ৰামৰ গাই আৰু এয়া ভাগৱত শোভাযাত্ৰাৰ কাৰণে নামঘৰৰ পৰা ভাগৱত বুলিয়ে ক'ব লাগিব ভাগৱত এতিয়া উলিয়াই অনা হৈছে জয় জয় জগ জয় আৰু এটা সুন্দৰ বৰগীতেৰে মুকলি সভাভাগী মুকলি কৰা হয় গোবিন্দাম তথাপিতো আমি তেখেতক আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ আৰু আদৰণি সমিতিৰ তৰফৰ পৰা একেলগে থিয় কৰিব পৰা কোনো শাস্ত্ৰই আজিলৈকে প্ৰণয়ন হোৱা নাই এনেকুৱা আৰু এয়া শিৱসাগৰ জিলা শৰণ সদস্য ভদেশ্বৰ গগৈৰ বাবে দুআষাৰ মন্তব্য আগবঢ়াইছে আৰু সকলোৱে সহায় সহযোগিতাত অনুষ্ঠানভাগী সম্পূৰ্ণৰূপে পৰিসমাপ্তি ঘটে